স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হিল্লুল ভৰদাসলৈ আৰু আজি হৈছে 2026 বৰ্ষৰ অৰ্থাৎ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী আৰু 1 জানুৱাৰী উপলক্ষে আমি যোৱা নাই ঢলপুৰলৈ আমি যোৱা নাই ভৈৰৱকুণ্ডলৈ আমি যোৱা নাই বগামাটি কিংবা দীপৰ বিললৈ আৰু আজি আমি আহিছো আমাৰ পিছৰ খালৰ কন্ধলীয়া বুলিও ক'ব লাগিব আমাৰ পিছৰ এখন বিশাল পথাৰ এই পথাৰখনৰ নাম কি আছিল হীৰাভুই এই হীৰাভুই পথাৰৰ মাজত আমি পিকনিক কৰিম আমি আমাৰ আছে আইটেম আছে হাঁহৰ মাংস ব্ৰইলাৰৰ মাংস সালাড সবজি দালি ভাত আৰু বহুত কিবা কিবি টেঙাৰ পৰা দেখুৱাই পানী উতলি আছে ইয়াত কি হ'ব ভাত নেকি ইয়াত ভাত হ'ব তাৰ পিছত এইফালে উতলি আছে হাঁহৰ মাংস কুমুৰা দিছে নে সেইফালে ব্ৰইলাৰৰ মাংসটো দেখাই দিব লাগে এয়া বিনিতা বৌয়ে বনাইছে বোলে বিনিতা বৌয়ে যদি হাতৰ পৰখত দাঙি দিয়ে কৰচৰে আমি তেতিয়া ভাল পাম সুন্দৰকে আৰু এপিচ মোক টেষ্ট কৰিব দিলে মই অতিকৈ সুখী হ'ম এয়া চাও একদম ফ্ৰাই গ্ৰেভি কৰা হৈছে কি কবা এইফালে বনাই আছে সকলোৱে লাজ কৰিছে মামীয়ে দুই এষাৰ কওক সমূহ অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা দিছো তোমাক মোক নহয় গোটেই অসমবাসীক দিয়ক নতুন বছৰৰ শুভেচ্ছা দিছো গোটেই অসমবাসীলৈ সকলো ভালে থাকক সকলো কুশলে থাকক আৰু সুখ সমৃদ্ধিৰে বিয়পি পৰক ভাতৰ কাঁহী আহি গ'ল পুৰা ভাত তাৰপিছত দালি এফালে চব্জি এফালে হাঁহৰ মাংস ব্ৰইলাৰটো দিবা বাকী আছে মামীয়ে খাব ধৰিছে মামী কেনেকুৱা ভাল লাগছি নে এইফালে আমাৰ বহি গৈছে সকলো সুস্মিতা বৌয়ে খুৱাই আছে বাচ্চাটোক এইফালে জুস্মিতা বৌয়ে খুৱাই আছে বাচ্চাটোক এইফালে ছয়নিকাই এইফালে জ্যোতিকা মামী কেনেকুৱা হৈছে খানা তাৰপিছত এইফালে মামীয়ে ভগাই আছে মোক খাব লাগে আপোনালোকৰ টেষ্টটো দেখুৱাম বাৰু দালি খুব ধুনীয়া হৈছে তাৰপিছত এইটো ব্ৰইলাৰ নহয় নে ব্ৰইলাৰটো মই এবাৰ টেষ্ট কৰিছোঁ বাৰু ঠিক আছে চব্জিত কি দিছা স্কচো দিছা নেকি চব্জি পূৰা অমিতা দিয়াৰ কাৰণে মিঠা হৈছে একদম বৰ বিশেষ দেখাই নাথাকোঁ আমি খাওঁ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালোঁ কমেণ্ট কৰি জনাব কেনেকুৱা পালে ধন্যবাদ